হেল্ল' গাইজ, এতিয়া বৰ্তমান মই এতিয়া আছোঁ তিতাবৰ কৃষ্ণঘৰ যাব লাগে। কৃষ্ণঘৰ আজি অলপমান পাৰ্টি এটা আছে, সৰু পাৰ্টি, ডাঙৰ পাৰ্টি নহয়। তেওঁ বৌয়েকৰ মানে একচুৱেলি নবৌয়েকৰ ছোৱালীজনী হৈছে, ছোৱালীজনীৰ কাৰণে কিবা এটা সৰু সুৰাকৈ এটা পাৰ্টি দিছে, তাতে মাতিছে মোক। এটা গিফ্ট ল'বলৈ আহিছোঁ। বনেও যাম কৃষ্ণঘৰলৈ। বাংলাদেশ ট্ৰিপ যোৱাৰ আগতে এবাৰ গৈছিলোঁ কৃষ্ণঘৰলৈ, তাৰপৰা যোৱাই নাই মই। ত' সেইকাৰণে ভাল লাগিব, বনেও লগ পাম। তাক গিফ্ট জনচনৰ ঠিক আছে, এইটো লৈ গৈছোঁ। হৈ গ'ল, যাব লাগে এতিয়া কৃষ্ণঘৰলৈ। কৃষ্ণঘৰ ইয়াৰ পৰা অলপ ওচৰতে, চাৰিআলিতে হয়। তালৈ যাওঁ এতিয়া, গৈ পিনে তাৰ লগত অলপ কথা বতৰা পাতিব লাগিব, বহুদিন লগ পোৱা নাই। গাইজ, কৃষ্ণঘৰ আহি পালোহি। অ' কৃষ্ণ, কি ভালে আছা? ভাল ভাল, ব'লা। জয় শ্ৰীকৃষ্ণ। এয়া কৃষ্ণৰ ফ্ৰেণ্ড হয়। হাই হাই, আপুনি ভালে আছে? হাই, তোমাৰ নামটো কি আছিলে? নামটো কি আছিলে? শ্ৰিয়াঞ্চি। শ্ৰিয়াঞ্চি, অ'কে। শ্ৰিয়াঞ্চি, শ্ৰিয়াঞ্চি বৰ্মা। শ্ৰিয়াঞ্চি বৰ্মা। শ্ৰিয়া শ্ৰিয়া। এলি আমাক খাবলৈ দিছে এতিয়া। ভাত, পনীৰ, চালাড, চব খোৱা আৰম্ভ কৰিলে। পিনে আৰম্ভ কৰি দিলা? কৃষ্ণ খাই খাই পৰা শকত হৈ গৈছে দেই ইমানটো। বাই 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 শ্ৰেয়া। Okay guys, hello, good morning and welcome back to the channel. আজি আপোনাৰ দেওবাৰ হয়, চানডে আজি মই ঘৰতে আছোঁ বৰ্তমান। কালি দেখালোঁ আপোনালোকক যে কালি মই ধুনীয়াকৈ আহি মেলি একচুৱেলি ভাগৰ লাগিলে। বহুত দূৰৰ পৰা এনেকৈ তিতাবৰ পৰা আহি মেলি বজাৰ কৰি আহি পিনে ভাগৰ লাগে, সেইকাৰণে শুই দিলোঁ অলপতে। তাৰপিছত ব্লগ নকৰিলোৱেই। বাকী জাষ্ট আপোনাক মই দেখাব চেষ্টা কৰিছোঁ মই একচুৱেলি কি কৰি আছোঁ। দেখিছে আমাৰ ঘৰ বনি আছে ধুনীয়াকৈ এতিয়া। আজি চানডে হয়, দেওবাৰ। দাদা আহিছে, দাদা আপুনি অকলে আহিছে? বেলেগ নাহে ন? অঁ আচ্ছা, কালি আধা থাকি গ'ল ন? একচুৱেলি আমাৰ মানে গ্ৰিলৰ কাম চলি আছে, গ্ৰিলৰ ৰং মাৰি আছে। দেখিছে এইবোৰ গ্ৰিল ৰং মাৰি আছে। একচুৱেলি কালি দাদাহঁতে কাম কৰিছিলে, কালি শনিবাৰ আছিলে, কিন্তু অলপমান বস্তু থাকি গ'ল, সেইকাৰণে আজি দেওবাৰ দিনটোত শেষ কৰি দিব। এই দেখিছে গ্ৰিল আপোনাৰ এইবোৰ শেষ হৈ গৈছে। এইবোৰ ৰং মাৰা ট'টেলি হৈ গ'ল। তাৰমানে ইয়াতে ফিটিং কৰিব, মানে ফিটিং কৰাৰ আগতে বস্তুটো কৰি লৈছে, কাৰণ মানে ফিটিং কৰিলে আকৌ ৰঙৰ দিগদাৰ হৈ যায়। সেইকাৰণে এই তলতে ফিটিং কৰি মেলি মানে ৰং মাৰি পিনি আপোনাৰ ফিটিং কৰিব, তেতিয়া বস্তুটো ভাল হয় মানে। আৰু ধুনীয়াকৈ বস্তু শুকাবলৈ এটা টাইম লাগিব ন? 2 দিন হ'লে হৈ যাব। 2 দিন হৈ যাব ন? তাৰপিছত মানে আপোনাৰ মঙলবাৰলৈকে হৈ যাব। আচ্ছা। তাৰমানে আমাৰ মঙলবাৰে মাতিব লাগিব বস্তুখিনি ফিটিং কৰিবলৈ কাৰণে। বাকী ফিটিং কৰা প্ৰায়ভাগ হৈ গ'ল। পানা মাৰিব আছে আৰু আপোনাৰ অলপমান চিজ মাৰিব আছে, মেকআপ লাগিব আছে, দাদা চাই দিব। আৰু কাইলৈ দাদা এই যিখিনি বস্তু আপোনাৰ ফাৰ্ষ্ট হিচাপত মাৰিব ন? কাইলৈ আপুনি অকলে আহিব নে আপুনি আহিব? আহিব। আচ্ছা। তাৰমানে হোৱাইট চিমেণ্টটো লাগিব? হোৱাইট চিমেণ্ট? আচ্ছা, হোৱাইট চিমেণ্টটো আছে বাৰু, মই কিনো আছে 5 কিলো। বাকী এতিয়া দেখিছে এই ভাগবোৰ মানে আপোনাৰ ওলাই পৰে, মানে যেতিয়া আপোনালোকে প্লাষ্টাৰ কৰে, প্লাষ্টাৰ ধৰাও নপৰে মানে। এই যিটো দেখিছে ভাগবোৰ যে, এই ভাগবোৰ যেতিয়া আপোনাৰ খিৰিকী লগাই দিয়ে ন, এইটো আপোনাৰ এলুমিনিয়াম খিৰিকী লগাই দিলে ওলাই পৰে ভাগবোৰ। আৰু একচুৱেলি কানেক্টৰ বাদিৰ কাৰণে বস্তুটো মিলাব পৰা নাছিলে, মোটা বালি যে, সেইকাৰণে এতিয়া কাইলৈ দাদাহঁতে আহি পিনে এই ভাগবোৰত জইন মাৰি পিনে হোৱাইট চিমেণ্ট মাৰি পিনে ইয়াতে আপোনাৰ ভাগবোৰ মাৰিব লাগিব, নহ'লে দেখিলে বেয়া লাগিব আৰু পানী সোমাই যাব পাৰে। এই দেখিছে চাওক গোটেই ভাগ আজিকালি। চ' এই ভাগ মানে মাৰি মেলি ধুনীয়াকৈ ঠিক কৰিব। এই দেখিছক ঘৰ প্ৰায় হৈ গৈছে আমাৰ। আৰু তলত কাম আছে, তলত আপোনাৰ টাইলছ লগোৱা আছে। টাইলছৰ কাম বহুত কাম আছে। এইটো টাইলছৰ কামতো মানে আপোনাৰ টাইম লাগিব। চ' অলমষ্ট আৰু এমাহ লাগিব আৰু মানে এমাহমান লাগিব আৰু টাইলছতো এমাহ লাগিব। আচলতে গোটেই ঘৰৰ কামে ব্যস্ত হৈছোঁ কাৰণে মই আপোনাক একো ব্লগ দিব পৰা নাই, সেইকাৰণে ক'তো যাব পৰা নাই। চ' সেইটোৱে মই দেখালোঁ আপোনাক। কালিৰ পৰা দেখাই আছোঁ আপোনালোকক মই কি কাম কৰি আছোঁ, ক'ত গৈ আছোঁ, কি কৰি আছোঁ, চব বস্তু দেখাই আছোঁ আপোনালোকক। চ' এই বস্তুখিনি আমি ঘৰৰ কাম কৰি আছোঁ, এইকাৰণে মই ক'তো যাব পৰা নাই, ক'তো কৰিব পৰা নাই একো। চ' বাকী একো নাই। বাকী আপোনাৰ অতি সোনকালে আপোনাৰ কাৰণে নতুন ব্লগ আহিব, নিউ ক্লিপ আহিব, নতুন ব্লগ আহিব, নতুন জেগা দেখাম আপোনালোকক। কিন্তু বৰ্তমান এতিয়া আমাৰ ব্যস্ত হৈ আছোঁ কাৰণে আপোনাক একো দিব পৰা নাই, ক'তো যাব পৰা নাই। চলি ধুনীয়াকৈ কাম হৈ আছে। দাদাই ইয়াত আপোনাৰ অলপমান দৰৱ খাই লৈছে, চাদা খাই লৈছে। মজা চাদাটো খাই লৈছে। চাদা নাখালে মানে কাম নোৱাৰে মানে। জুখি আছোঁ, জুখি মেলি চব ফাইনেলটো হ'ব আৰু পইচা কেনেকুৱা পাব। এতিয়া মই যাব লাগিব টাউনলৈ, কাৰণ আমাৰ বস্তু কমি গ'ল, ৰাবাৰ আনিব লাগিব। এতিয়া যাব লাগিব টাউন। তাৰমানে একচুৱেলি বস্তুখিনি ভালেই আনিছিলোঁ, জোখৰে আনিছিলোঁ, কিন্তু অলপ কমি গ'ল। 1 কিলো আলু কেনেকৈ এতিয়া? আলু 20 টকা। 20 টকা। বজাৰ কৰিবলৈ আহিছোঁ, মানে আপোনাৰ ঘৰ সোমোৱাই নাই, বাহিৰে আহিছোঁ। এতিয়া বজাৰ কৰিম, বজাৰ কৰি পিনে চব্জি বজাৰ কৰিব আছে।
চব্জি বজাৰ দেখিছে, চব্জি বজাৰ হ'ব ইয়াতে। মই আছোঁ একচুৱেলি ৰয়েত আছোঁ। ৰয়েতটো আপোনাৰ প্ৰত্যেক দিনাই আপোনাৰ বজাৰ হয়। একচুৱেলি টাইম নাপাওঁ ন বজাৰ কৰিবলৈ, মানে সেইকাৰণে ৰাতি হৈ যায়। ত' সেইকাৰণে এতিয়া ৰাতি হৈ গ'ল, ৰাতি হোৱাৰ কাৰণে এতিয়া বজাৰ কৰোঁ। বজাৰ কৰি পিনে তাই ঘৰ যাম। আপোনাৰ কাৰণে ব্লগ দিব পৰা নাই, সেইটো বেয়া লাগিছে। মানে একেবাৰে বিজি মানে আৰু ট্ৰিপ যাব পৰা নাই, সেইটো বেয়া লাগিছে। আৰু কৈ আছোঁ আপোনাক কেনেকুৱা কি পৰিস্থিতি চলি আছে মোৰ লাইফটো, কেনেকৈ গৈ আছে আপোনালোকক মই ক'ম আপোনালোকক। কিন্তু এতিয়া বৰ্তমান বজাৰ কৰি লওঁ, লৈ পিনে ঘৰত লগ পাই আছোঁ। ৰাতি হৈ গ'ল, এতিয়া আন্ধাৰ হৈ গ'ল। এতিয়া এটা কাম চলি আছে বৰ্তমান। তাৰমানে আজি অলপ মানে কামটো অকণ লেটকৈ আহিছিলে, অলপমান দেৰি হৈ গ'ল। আৰু আমাৰ গ্লাছ মানে অলপ লেট হৈছিলে, মানে গ্লাছটো আহিছে 12টা বজাত, সেইকাৰণে 12টা বজাৰ পৰা কাম আৰম্ভ কৰিবলৈ অকণ দেৰি হৈ গ'ল। বাকী মোটামুটি কাম হৈ গ'ল দাদা ন? তাৰপিছত এতিয়া মানে টাউনৰ পৰা আহি মেলি ধুনীয়াকৈ বস্তু আনিলোঁ, ৰাবৰ আনিলোঁ, ৰাবৰ লাগিলে, এইচব ফিটিং আছে। গ্লাছ ঠিক আছে ন? অঁ মজা এতিয়া লাগি আছে বাৰু, নাই ন? এয়া পৰিৱেশ, ৰাতি পৰিৱেশ পূৰা ধুনীয়া হৈ আছোঁ। বাজিলে এতিয়া 7:30 আৰু এঘণ্টামান ধৰি লওক 7:30 হৈ গ'ল। ফিটিং হ'ব লাগে হয় নহয়? ফিটিং হৈ যাব। তাহঁত যাব লাগিছে আৰু এতিয়া দাদা। থেংক ইউ দাদা, বহুত দেৰি কাম কৰিলে আজি। থেংক ইউ দাদা। আৰু কিবা কাম চাম হ'লে আপোনাক জনাম দাদা। থেংক ইউ। এই ৰাতি মানে এতিয়া আপোনাৰ 9টা বাজিলে, মানে 9টা বজাত শেষ হৈছেগৈ মানে। আহিলে ভাল লাগিলে। থেংক ইউ দাদা, থেংক ইউ। ভাল লাগিলে দেই, আহিবা আকৌ দেই। গুড নাইট। গুড নাইট। সেয়ে আছিলে জাষ্ট মই দেখুৱালোঁ আজি যে মই একচুৱেলি কি আছোঁ, একচুৱেলি ইমান ইয়াত ব্লগ দিব পৰা নাই কেলৈ, কি কৰি আছোঁ, ক'ত আছোঁ, কেনেকৈ কৰি আছোঁ, লাইফ কেনেকৈ গৈ আছে। জাষ্ট সেয়ে আছে লাইফ, মানে আপোনাৰ ঘৰৰ কাম ঘৰ কামেই কৰি আছোঁ। 2 মাহ কণ্টিনিউৱাছলি ঘৰ কামেই কৰি আছোঁ, শেষ হোৱাই নাই। আৰু শেষ হ'ব, সোনকালে শেষ হ'ব। শেষ হোৱাৰ লগে লগে মই ট্ৰিপ আৰম্ভ কৰিম আপোনাৰ কাৰণে। বাকী গাড়ী ছাপোৰ্ট কৰি থাকিব আৰু পাহৰি যাব ট্ৰেভেলাৰ্ছক। অতি সোনকালে নতুন ট্ৰিপ লৈ পিনে আপোনাৰ ওচৰতে আহিম আৰু যিমান পাৰোঁ সিমান আপোনাক দেখাবলৈ চেষ্টা কৰিম কি হৈ আছে। আৰু গাইজ এয়া আছিলে, বাই বাই, টেক কেয়াৰ, লগ পাম নতুন ব্লগত। টিল দেন বাই বাই, জয় অসম। দাদা এবাৰ কৈ দিওঁ দেই, বাই বাই কৈ দিওঁ, বাই বাই কৈ জয় অসম, জয় অসম, বাই বাই, বাই বাই।